মানুহৰ জীৱনটো দুদিনীয়া। এই দুদিনীয়া জীৱনত অহংকাৰ কৰি কিবা জানো লাভ আছে? গতিকে অহংকাৰ নকৰি সকলোৰে লগত মিলি জুলি থকাটোৱেই এটা জীৱন। জীৱনত ঘাত প্ৰতিঘাত বহুত আহে। সেইবোৰ ধৰি নাথাকি আমি অকণমান সময় যদি নিজক দিওঁ, আমি অকণমান যদি নিজক ভাল পাবলৈ লওঁ, তেতিয়াহ'লে জীৱনটো বৰ অনুপম হৈ উঠে। সেই বুলিয়েই আমি যাত্ৰা আৰম্ভ কৰিলোঁ কেইজনীমান বাৰ লগত শ্বিলঙলৈ বুলি। দেখিতো গম পাইছেই। নমস্কাৰ, মই কৃষ্ণপ্ৰিয়াই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো শ্বিলঙৰ চেৰি ফুল ফুলাৰ সময়ৰ। সেই সময়ত আমি একেলগে গৈছিলোঁ, মমী বা, মই, টুটু বা আৰু বাৰ্বি বা। এয়া গাড়ীত বহি আমাৰ ভিডিঅ' বনোৱা ষ্টাৰ্ট হৈ গ'লে আৰু আমাৰ ইমান কথা ওলাইছে, কথাৰ যেন শেষেই নহ'ব। আহকচোন ভিডিঅ'টো চাওঁ ভালকৈ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। যাম। কিমান এক্সাইটেড হৈ আছে তোমালোক? বহুত এক্সাইটেড। আজি বেছি, বহুত বেছি। আজি মানে আজি বহুত বছৰৰ পৰা মানে ভাবি থকা সপোন এটা মানে তাইকো এবাৰ হাজবেণ্ডে মানে কৈছে আৰু ৰাতুলাই কৈছে, যা সিমৰন যা, জিলে আপুনি জিন্দগী মাৰিছে বিদ্যা। এইকাৰণে থেংক ইউ ৰাতুল দা, ইয়াৰ জৰিয়তে কৈছোঁ হয়নে যে তাইক এনেকৈ আমাৰ লগত আহিবলৈ দিলে। আৰু মোৰ একো নাই, মোৰো একো নাই, মোৰো একো নাই, কিন্তু তাই এতিয়া মানে তাইৰো একো নাই, কিন্তু তাই অকণমান সৰু হৈ আছে, বাবাটো সৰু হৈ আছে কাৰণে তাইৰ প্ৰব্লেম, বেলেগৰো একো নাই। কাৰণ কেনেকৈ উৰি থাকোঁ আমাৰ দুজনীকেইটাৰ বাৰু ডাঙৰে হৈছে, তোমাৰ একো প্ৰব্লেমেই নাই, আমি উৰিম এনেকৈ। কয় ন আফটাৰ 40 লাইফ ষ্টাৰ্ট হয়। মানে কি কৈছা মই আমাৰ দুজনীৰ কথা কৈ নহয় মোকো লগতে মানুহে আপোনালোকে ভাবি ল'ব ন বোলে একে লগতে নেকি। তোমালোকে সোনকালে ষ্টাৰ্ট কৰিছা, আমি দুজনী আফটাৰ 40 আমি ষ্টাৰ্ট কৰিছোঁ। সেইটোৱে আৰু জীৱনটো জীয়াব লাগে প্ৰতিপল, নাই আৰু সেইটোৱে আজি আছোঁ কালি নাই। বাৰ্বি বা যে আমাৰ লগত গৈছিল, চেৰি ফুলৰ লগত ইমানেই ফটো উঠিলে, গ্লাছযোৰ তাতে থৈ গুচি আহিলে আৰু আমি তিনিজনী আহি গ'লোঁ পাৰ্কত। তাৰপিছত মই ভিডিঅ' কৰি আছোঁ, কিন্তু ভিডিঅ'টো ৰেকৰ্ড নাই হোৱা। বাকীকেইজনে ইমান হাঁহিছে, মই বকি গৈ আছিলোঁ ভিডিঅ' কৰি। তাৰপিছত আৰু ভিডিঅ'টো মই ৰেকৰ্ড নকৰাকৈ কেমেৰাটো উলিয়াই ধৰি যোৱাৰ কাৰণে ইমান হাঁহিছে। প্ৰকৃতিৰ মনোমোহা দৃশ্য, তাতে আমি ছোৱালী মানুহ গোটেইকেইজনী ফটো উঠাত কোনে পায় আৰু। বাৰ কাৰণে ৰখি আছোঁ যদিও আমি ক'লোঁ ব'লা ফটো উঠোগৈ। আটাইকেইজনী ফটো উঠিবলৈ বুলি গুচি গ'লোঁ। আৰু তাৰপিছত আমাৰ লগত আমি এতিয়া বাগৰি ফটো উঠিলোঁ, ভিডিঅ' বনাবলৈ দিলোঁ। কৈছোঁ ঘুমো বুলি, এজনী ক'লে টাৰ্ণ বুলি কৈছে, ঘুমো বুলি কৈছে, একো বুজি নাপায়। তাৰপিছত উঠি লৈ পেলাই ক'বলগীয়া হৈছে, কি বুলি ক'লে বুজি পালে জানো, দেখুৱাই দিলে। মই দেখুৱাই দিলোঁ কেমেৰালৈকে এছে ৰাউণ্ড মাৰো। তেতিয়া গৈ পেলাই মানে আমাক ভালকৈ নকৰিলেই, ভিডিঅ'টো নাই চাব, ভাল নহ'লে। আমি এতিয়া চাই ফুৰিছোঁ কোনোবাই আমাক ভাল ফটো উঠাই দিব পাৰে নেকি। এই দুটাক ধৰ, এই বাকৰা পাইছোঁ। আমি কেনেকৈ শুই আছোঁ চাওক, তলত আছে এয়া আমাৰ ভৰি ডাঙা। এজনী ভৰি ওলোৱা নাই, এজনী বেকাকে ওলাইছে। চবৰে মানে কি ক'ম, কেমেৰাটো হৈছে সৰু, আমাৰ মোবাইলৰ কেমেৰা। মই কি লেপটপ লৈ আহিব লাগিছিল। এয়া আমি এতিয়া নাৱত উঠিম। মমী বা ফটো উঠি ইমান ভাগৰি গৈছে, মুখৰ মাত নাই, এক্টিভ নায়েই, উপায় নাই। কিন্তু আমি নাৱত উঠিলোঁ, বহুত ভাল লাগিলে। তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি পালোঁহি হোটেলত। আহি পাই গোটেইকেইজনী ভাগৰে জুগৰে একেবাৰে, কোনোবা চেয়াৰত বহিছে, কোনোবাই শুই ৰুমত আহি আমাৰ ইয়াৰ লেকচাৰ।
মইমা মুখৰ মান নাইকিয়া হৈ গ'ল যে মই কি ক'ম আমি গোটেই কেইজনী একেলগে লৈছোঁ থাকিছোঁ ভাল লাগিছে আজিৰ এক্সপিৰিয়েঞ্চটো সম্পূৰ্ণ সুকীয়া হয় নহয় সুকীয়া আজি মানে কি ক'ম আমি 4জনী ফ্ৰেণ্ড বাই ভনী তেনেকৈ লগ লাগি পেলাই আমি এটা দিন সম্পূৰ্ণ নিজৰ মাজত মই আহিছোঁ 3জনী বাৰ লগত মোৰ এটা সম্পূৰ্ণ বেলেগ এৰিয়া আজি ফাৰ্ষ্ট টাইম মই এনেকৈ আহিছোঁ মোৰ বহুত ভাল লাগিছে আমিহে তোমাক সুধিব লাগে মোৰ বহুত ভাল লাগিছে মাজে মাজে প্ৰতিবাৰ লগত বাৰু মোৰ মানে বহুত 25 বছৰ মূৰত বুলি ক'লেও ভুল নহয় ন তেনেকুৱা এটা ফাৰ্ষ্ট তাইৰ লগত এক্সপিৰিয়েঞ্চ বাৰু এনেকৈ তো তুতুৰ লগততো আমি আহিয়ে থাকোঁ মাজে সময়ে তেনেকৈ মোৰ নিমিলে কিন্তু অকলে এবাৰ মোৰ নিমিলে সেইটো কথা এবাৰ মিলি গ'ল ভগৱানে মিলালে কাৰণ আমাৰ লগত ইউনিভাৰ্চ আছে দ্যাটছ ৱাই আমাৰ আহি গ'ল খানা আমাৰ খানা আহি গ'ল আৰু এতিয়া আমি খোৱাৰহে কথা আৰু ভোক লাগি আছিলে ষ্টাৰ্ট কৰি দিওঁ এতিয়া আপোনালোকে চাওক আৰু দেই মই অলপ দেখুৱাই দিছোঁ আমাৰ খানাত কি কি আছিলে খাই খাই শকত হৈ গৈছোঁ তথাপিতো আৰু নাখালেতো নহ'ব জীয়াই থাকিবলৈ খাবই লাগিব আমি বহি ল'লোঁ এতিয়া আমাৰ খোৱাৰ পৰ্ব চলি আছে খাই বৈ আমি অকণমান ৰেষ্ট ল'ম ৰেষ্ট লৈ আমি ওলাই যাম সন্ধিয়াৰ শ্বিলংখন চাবলৈ আমি ওলালোঁ আটাইকেইজনী শ্বিলঙৰ সন্ধিয়া উপভোগ কৰিবলৈ আমি আছিলোঁ পুলিচ বজাৰৰ ওচৰতে থকা চেণ্টাৰ পইণ্টত আৰু এয়া গোটেইকেইজনী ঘৰত পিন্ধা কাপোৰ পিন্ধিয়ে ওলাই আহিছোঁ কাৰণ আমাৰ হোটেলখন পুলিচ বজাৰৰ ওপৰতে বুলি ক'ব পাৰি একদম নামি এয়া পুলিচ বজাৰ দেখিছেনে তাৰপিছত গোটেইকেইজনীয়ে চাহ খাবলৈ গ'লোঁ চাহ খালোঁ কিবাকিবি খালোঁ ঘূৰাৰ পিছত এয়া দেখিছে শ্বিলং লিখা আছে আই লাভ শ্বিলং এই সৰু টিকলা পোৱালিটো পালোঁ টিকলা পোৱালিটোৰ লগত ইমান কথা কয় ল'ৰাটোৱে আমি কথা অলপ পাতিয়ে ওলাই গ'লোঁ শ্বিলঙৰ বজাৰ কৰিবলৈ শ্বিলঙৰ বজাৰত কি কি পায় তাকে চালোঁ তাৰপিছত হঠাৎ এইটো মোৰ ফেভৰেট বস্তু টুটুবাই কিনি দিলে আৰু মই বজাৰৰ মাজতে ফুলাবলৈ লাগি গ'লোঁ আপোনালোকে ইয়ালৈকে ভিডিঅ'টো চালে যদি মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্বিলঙৰ বজাৰখন অকণমান ঘূৰিলোঁ তাৰপিছত আমি আহি ৰুমত শুই গ'লোঁ ইয়াৰ নেক্সট পাৰ্টটো দি আছোঁ আপোনালোকে মোৰ চেনেলত গৈ চাবগৈ আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু ইয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই